ভিডিঅ' বনাব ৰৈছে কিন্তু এতিয়ালৈ ভিডিঅ' হোৱা নাই আৰু এইফালে যুদ্ধ আমাৰ এজন অংকুৰ আহিছে শুৱালকুছিৰ পৰা আজি আমি ললিতা বাইদেউৰ লগত ভিডিঅ' বনাব ওলাইছোঁ তো আপোনালোকে চাই থাকিব হা কেনেকুৱা হয় মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু তো নাজানো ভিডিঅ' বনাবৰ কাৰণে তো ললিতা বাইদেউৰ লগত ভিডিঅ' বনাব বহুত ইচ্ছা আছিল তো ললিতা বাইদেউ মোৰ মায়ে হয় তো কেনেকুৱা হয় নাজানো আপোনালোক আশীৰ্বাদ কৰক যাতে ললিতা বাইদেউ আৰু ওপৰলৈ উঠক আৰু আৰু হ'ব আৰু বিশেষ নাজানো ক'ব কাৰণে লাইক কমেণ্ট কৰিব নে লাইক কমেণ্ট কৰিব লাগিব এইটো লাইক কমেণ্ট নকৰিলে কেনেকুৱা হ'ব হয় নেকি আৰু এইৰ গেট আপটো চাই লওক এই শুৱালকুছিৰ পৰা আহিছে মানে কাৰো হাফ পেণ্ট মোৰ হাফ পেণ্ট চিধা মোৰ হাফ পেণ্ট পিন্ধি আহিছে দে ভিডিঅ' কি কনচেপ্ট এইফালে কান্দি আছে সেইকাৰণে ভিডিঅ' বনাব পৰা নাই মানে ভিডিঅ'টো বনাম বুলি ভাবি আছো কিন্তু নাতিনীজনীয়ে মানে পে 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 লাগি আছে আৰু আমাৰ মাতটো নহয় আমাৰ মাৰ মাতটো চেঞ্জ হৈছে মানে মাৰ জ্বৰ হৈছে তথাপিতো ভিডিঅ' কৰিব আহিছে বাহ কি জোচ ভিডিঅ'টো মানে কেনেকুৱা ধৰণৰ ভিডিঅ'টো মানে কেনেকুৱা ধৰণৰ মানে শিল্পীবিলাকৰ আৰু মানে শিল্পীবিলাকৰ কেনেকুৱা মন যায় মানে কি আশা থাকে সেইবিলাকক লৈয়ে তাৰমানে শিল্পীবিলাকে মনত আশা কিছুমান বান্ধি লৈ কেনেকৈ মানে এই শিল্পী জগতত নামিব পাৰি সেইটোৱে আৰু সেইখিনি আৰু মই আছো এইফালে মই একো পিন্ধা নাই পিন্ধিছোঁ গেঞ্জি পিন্ধিছোঁ আৰু মই কেমেৰামেন আৰু ডাইৰেকশ্যন দিয়া মানুহ হ'লেও মই নহ'লে নচলে হয়নে নহয় মা কচোন মই নহ'লে চলে না নচলে ভিডিঅ' বনাব এই নিয়ৰ তপন নহ'লে মোৰ কিন্তু নচলে দেই কি নহ'লে একেবাৰে নহয় মোৰ আৰু মই মেইন শিপাদাৰ আৰু মই হ'লো মাদাৰৰ অভিনেতা হ'বলৈ চেষ্টা কৰি আছো তো ললিতা বাইদেউক আপোনালোক আশীৰ্বাদ কৰক হা আপোনালোক লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি দিব আৰু তেতিয়াহে আৰু ওপৰলৈকে উঠিব ন তো ললিতা বাইদেউৰ বেমাৰ হৈ আছে তো মানে ভগৱানে ভাল কৰক আজি 3-4 দিনে হ'ল মোৰ জ্বৰ কাহ চৰ্দি মানে গাৰ বিষ তথাপিতো মানে ভিডিঅ' বহুত দিন দিব পৰা নাই সেইটো কাৰণে আজি দিম বুলি লৈ কেনে এটা ভিডিঅ' বনাম বুলি মানে আশা কৰিছোঁ কি হয় নাজানো আৰু তো মই কিন্তু ভিডিঅ' বনাব অহা নাই হা অকল মানে মই মানে কি হয় কৈ দিয়ক কৈছোঁ অলপ মানে এওঁৰ নাম অংকুৰ তেওঁৰ ঘৰ শুৱালকুছি মোৰ যিজনী মানে সৰু ছোৱালী হ'ব লগা জোঁৱাই মানে খুৰাকৰ ল'ৰা হয় এও মোৰ মানে এটা ল'ৰাই মানে জোঁৱাই আৰু সৰু জোঁৱাই আৰু মোৰ ভিনদেউ আহিছোঁ মোৰ ঘৰ ৰিলেটিভে হয় সেইকাৰণে মানে মই আহি থাকোঁ মাজে মাজে তো ভিডিঅ' মানে আহিছোঁ যেতিয়া মাৰ লগত মানে এটা ভিডিঅ' বনাই লওঁ কেনেকুৱা হয় নাজানো আপোনালোকে কমেণ্ট কৰি জনাব হা মোৰ ভিডিঅ' কেনেকুৱা হয় আৰু মাৰ লগত যিডাল গছ ভাইৰেল মানে আৰু সেইডাল গছৰ লগত মানে সি ভিডিঅ' বনাবৰ কাৰণে মানে উৎসাহিত হৈ আছে আৰু বৰ্তমান ভিডিঅ'টো বনাই লওঁ কি হয় আগতে বনাইছিলোঁ নহয় মই আৰু আগতে এটা বনাইছিলে বনাইছে আপোনালোক চিনি পাইছে নে নাই ক'ব হা কমেণ্ট কৰি গেলা ইমান ভাইৰেল হোৱা নাই সেইকাৰণে চিনি পোৱা নাই তো এতিয়া আমি ভিডিঅ'টো ক'বা দিয়ে তো এতিয়া আমি ভিডিঅ'টো বনাই লওঁ তো বনাই লৈ আপোনালোকক দেখাই দিম দেই বাই বাই লগতে ভিডিঅ' কৰি আছে বৰ্তমান আৰু অলপ আছে মাজৰখিনি ভিডিঅ'টো কৰি কেনেকুৱা লাগিছে একদম মজা আৰু এইফালে বা আহিব এইবাৰ তাৰপিছত মুনু মানে কান্দি আছিল তো এইজনী বাই মানে মুনুক ৰাখি আছে আজি বাই কৰা নাই বায়ে মানে ভাত চাত ৰান্ধি পূৰা ভাগৰি গৈছে ন সেইকাৰণে আজি ভিডিঅ' কৰা নাই আৰু বৰ্তমান ভিডিঅ'টো কৰি লওঁ তাৰপিছত দেখাইছোঁ দেই আজি মোক বেছি নেদেখাওঁ কাৰণ মই গেঞ্জি পিন্ধি আছোঁ আৰু ঘামি পেলাই পূৰা গেঞ্জি মানে মোৰ খাও লাগি গৈছে সেইকাৰণে গেঞ্জি ভেন্দি হৈ গৈছে ন অংকুৰ হে নিষ্ঠুৰ ভগৱান এই সংসাৰত সৰুৰ পৰাই জন্ম লৈয়ে মই যে কত ঘাত প্ৰতিঘাত কত বেদনা কত জতা ভগৱান দে ফাৰ্ষ্ট ক্লিপে ভুল বাকী আৰু কৰা দেই দিয়া 3, 2, 1 ভিডিঅ'টো ফাইনেলি আমাৰ কমপ্লিট হৈ গ'ল শেষত কি ক'ব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে কওক ভিডিঅ'টো আজি মই মানে মনৰ পৰাই কিছুমান মানে ভাবি কেনে কৰিলোঁ ভিডিঅ'টো মানে সৰু হৈছে তথাপিতো ভাল হৈছে খাতা হৈছে তথাপিতো মোৰ মনত কিছুমান আশা আছিল সেইকাৰণে আজি কৰিলোঁ হয়তো ইমান ভাল হোৱা নাই তথাপিতো ভাল হৈছে নে বেয়া হৈছে তোমালোকে কমেণ্ট লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক জনাবা দেই নাপাহৰিবা আৰু আমাৰ টিমটোক সদায় আপোনালোকে আশীৰ্বাদ কৰি থাকক আৰু এনেদৰে সদায় মোৰ চেনেলত ললিতা বাইদেউৰ চেনেলত গৈ সদায় মৰম দিবা আৰু মই জীয়াই থকালৈকে তোমালোকক এনেদৰে
আৰু মোৰ কেনেকুৱা হৈছে কিন্তু জনাব দেই মই শুৱালকুছিৰ পৰা আহিছোতো আৰু প্ৰথমতে ভ্লগটো যাব এইটো ভিডিঅ' যাব তাৰপিছতহে আপোনালোকৰ মাজত আমাৰ এইটো ভিডিঅ'টো মানে আমাৰ মানে মাৰ যোনটো মানে ভিডিঅ' আজি মেইন মানে কনচেপ্টটো আছিল সেইটো ভিডিঅ' দি দিম তো আজিৰ কাৰণে বাই বাই সকলোকে ধন্যবাদ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব থেংক ইউ